নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি ৰাতিপুৱাই আহিছোঁ আমাৰ খেতি পথাৰত অলপমান বীজ দিবলৈ। আৰু বীজবিলাক হৈছে মানে ভেন্দি গুটি আৰু ধনিয়া গুটি। আৰু আমাৰ কাষৰ ঘৰত তাৰমানে ৰঙালাও লগাইছে, মোটামুটি 5 বিঘামান হ'ব। আৰু মই আপোনালোকক দেখুৱাইছোঁ ৰঙালাওৰ পুলিবিলাক। আৰু এইবিলাক হৈছে ৰঙালাও, মানে আমাতকৈ অলপমান আগতে দিছে। এইবাৰ চাওক গাজি উঠিছে ধুনীয়াকৈ, 2-3 পাত হৈছে, কিছুমান ডাঙৰ ডাঙৰে হৈছে। এইবাৰ চাওক কি ধুনীয়া। আৰু পানীৰ কোনো অসুবিধা নাই, সেইকাৰণে তাৰমানে অলপমান সোনকালে ডাঙৰ হৈছে। এইবিলাক মোটামুটি বহাগ জেঠত হ'ব চাগে। এইবাৰে প্ৰথম কৰিছোঁ। মানে আগতে আমাৰ এইখন পথাৰত মানে খেতি কৰা হোৱা নাছিলে, আৰু এইবাৰে যদিও প্ৰথম লগাইছে, মই আপোনালোকক দেখুৱাইছোঁ। এইবাৰ চাওক। আৰু এইকেইডাল অলপমান ডাঙৰ হৈছে। আৰু আনফালে আছে আমাৰ বড়ো ধানৰ কঠীয়া। এইবিলাক কঠীয়াবিলাকো ইমান ডাঙৰ হোৱা নাই, মোটামুটি 6 ইঞ্চিমান হৈছে। আৰু মোটামুটি 10-15 দিন লাগি যাব এইবিলাক বড়ো ধানৰ কঠীয়া এইবোৰ। আৰু মাটিবিলাক গোটেইবিলাক হাল মাৰি থৈছে, মানে এতিয়া কঠীয়াবিলাক ওখ হোৱা নাই, সেইকাৰণে মানে কি কৰা নাই। আৰু সেইফালে আছে আপোনাৰ ওলকবি, বন্ধাকবি এনেকুৱাও পুতিছে, আপোনালোকক দেখুৱাম। আৰু এইবোৰ চাওক, ওলকবি পুতিছে অলপ নমলীয়াকৈ, মানে এইফালে চৰৰ ফালে শেষ হ'লে আমাৰ ফালে মানে এইবিলাক বহাগ জেঠত ডাঙৰ হ'ব। এইবোৰ চাওক ধুনীয়া হৈছে, সৰু সৰুকৈ, মানে বহাগ জেঠলৈকে এইবিলাক হ'ব আৰু খোৱাৰ কাৰণে। আৰু এইবাৰ মই আপোনাক দেখুৱাবলৈ লৈছোঁ আমাৰ মানে খেতি মাটিখিনি। আৰু এইখিনি মই যোৱাকালি সৰু ট্ৰেক্টৰতে হাল মাৰিবলৈ দিছিলোঁ, কিন্তু মই মানে যোৱাকালি নাছিলোঁ, বেলেগ এটা কামত ব্যস্ত আছিলোঁ। আৰু মই সেয়েহে আজি ৰাতিপুৱাই তাৰমানে ভেন্দি গুটিখিনি আৰু ধনিয়া গুটিখিনি ইয়াত লৈ আহিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ এইফালে ৰঙাখিনি মানে খৰাহিত থকাখিনি, এইখিনি হৈছে ধনিয়া গুটি। আৰু এইফালে দেখি থকা কাষত থকাখিনি, এইখিনি হৈছে ভেন্দি গুটি। আৰু বীজখিনি মানে উন্নত মানৰ, সেইকাৰণে অলপমান দামো হৈছে। ভেন্দি গুটিখিনি মোটামুটি 1400 টকা, আৰু এইফালে এইখিনি হৈছে ধনিয়া গুটিখিনি 600 টকা। আৰু এইখিনি মই এইবাৰ আমাৰ মাটিখিনিত মানে আজি ধনিয়া গুটিখিনি সিঁচি থৈ যাম, আৰু ভেন্দি গুটিখিনি মানে হাই কৰি পেলাই এইখিনিত মানে শাৰীকৈ ধুনীয়াকৈ মানে বীজখিনি দি যাম। আৰু মই আপোনালোকক অলপমান এনেই দেখুৱাই দিছোঁ আগৰ ফালে। আৰু মাটিখিনি মোটামুটি 2.5 বিঘামান হ'ব, মানে জোখা নাই বাছ এনেই আৰু সেনেকৈ মানে হালখিনি মাৰিবলৈ গৈছোঁ। আৰু সেইফালে আমাৰ গাঁৱৰ এজন ব্যক্তি মানে ৰঙালাও পুতিছে, আৰু ৰঙালাওবিলাকত মানে সাৰ দি আছে, মই আপোনালোকক দেখুৱাম। আৰু আমাৰ মাটিখিনিৰ মানে সিপাৰৰখিনিতে মানে তেওঁ খেতি কৰিছে। আৰু মই আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ। এয়া মানে সাৰ দি আছে, গোবৰৰ সাৰ। যিহেতুকে মানে ৰঙালাওবিলাক গজি উঠিছে, সেইকাৰণে ইয়াত সাৰৰ প্ৰয়োজন হৈছে। আৰু পানীৰ কোনো ধৰণৰ অসুবিধা নাই, গতিকে সাৰখিনি দিলেই হ'ল। এয়া আপোনালোকে দেখিছে। আৰু বৰ্তমান সময়ত আমাৰ খেতি কৰিব লগা অৱস্থা হৈ গৈছে, মানে যথেষ্টখিনি মূল্য বৃদ্ধি হৈছে। সেইকাৰণে আমি মানে ভাবিছোঁ মাটিবিলাক এনে পৰি থকাতকৈ অলপমান খেতিয়ে লগাই দিওঁ। আৰু মই বৰ্তমান আমাৰ মাটিখিনিত ধনিয়াৰ বীজ সিঁচি আছোঁ। আৰু ধনিয়া বীজখিনি মানে দিয়াৰ পিছত মোটামুটি 20 দিনমান লাগিব গজি উঠাতে। তথাপিও আৰু মই আজিয়ে দি থৈছোঁ, মানে সেইফালে সোনকালে ওলাওক। আৰু এইবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ অন্য এঠাইত মানে বড়ো ধানৰ কঠীয়া পাৰি থৈছে। আৰু কঠীয়াবোৰ যাতে গৰুই খাব নোৱাৰে, সেইকাৰণে মানে এইখিনি মহৰি জালৰ বেৰ দি দিছে। আৰু মই আপোনালোকক ওচৰৰ পৰা অলপ কঠীয়াবিলাক দেখুৱাই দিম। আৰু কঠীয়াবিলাক বৰ বেছি ওখ হোৱা নাই, মানে 6 ইঞ্চিমান হৈছে, সেইকাৰণে তাৰমানে তোলা হোৱা নাই। আৰু যেতিয়া মানে কঠীয়াবিলাক উঠাব ইয়াৰ পৰা, আৰু এইফালে খেতি পথাৰত মানে ৰুব। আৰু খেতি পথাৰবিলাক মানে ভালকৈ মাটিবিলাক চহাই থৈছে, কিন্তু মানে কঠীয়াখিনিৰ কাৰণে অপেক্ষা কৰি আছে। কঠীয়াখিনি মোটামুটি আৰু 10-15 দিন লাগি যাব। আৰু ইয়াত মানে সকলো মানুহ একত্ৰিত হৈ মানে কঠীয়াবিলাক পাৰিছে, যাতে মানে বেৰ দিবলৈও সুবিধা হয়। আৰু পানীৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই, কাৰণ ওচৰতে এটা দং আছে, আৰু দংটোৰ পৰা পানী অলপ সিঁচি দিলেই হ'ল। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যেতিয়া মানে এই কঠীয়াবোৰ ভালদৰে পথাৰত ৰুব, তেতিয়া মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ৰ সৈতে দেখুৱাই দিম।
গতিকে আপোনালোক সকলোকে পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ